তো হেল্ল' গাইজ মানে মোৰ মৰমৰ ৰাইজ আজি মানে ঠাণ্ডা বতৰ আৰু মানে বৰষুণ দিওঁ দিওঁ অৱস্থা হৈ আছে এই ভাবিছোঁ কি আজি গাহৰি খাবলৈ খুব মন গৈ আছে তাৰপৰা লগৰটোৰ সৈতে ওলাই গ'লোঁ বজাৰলৈ মানে গাহৰি অনাৰ আগতে আমি অলপমান শাক চব্জি বজাৰ কৰিব লগা আছে তাকো আজি শনিবাৰ ওচৰতে এখন শনিবাৰে বজাৰ বহে বোলো ফাৰ্ষ্টে তালৈকে ব'ল অলপমান বজাৰ কৰি লওঁ তাৰপৰা আমি দুটা ওলালোঁ বজাৰলৈ বুলি বজাৰ আহি পাই গ'লোঁ প্ৰথমতে বজাৰলৈ আহি গোটেই বজাৰখন ঘূৰিলোঁ দাম দৰ চাই পেলাই লাষ্টত আমি ইয়াৰ পৰা মানে আলু পিঁয়াজটোকে বোলো লৈ যাওঁ মানে কমতে পালোঁ আলু পিঁয়াজটো তাৰপৰা দেখা পালোঁ আজি বজাৰত ওলাইছে কঁঠালৰ মুচি মোৰ কিন্তু খুব ফেভাৰিট এটা মানে বস্তু হয় দেই কঁঠালৰ মুচিটো আৰু কোনে কোনে খাই ভাল পায় মোক কমেণ্ট কৰিবচোন মই এটা ভিডিঅ' আনি আছোঁ ৰেচিপি ভিডিঅ' তাৰপৰা আমি ওলাই গ'লোঁ অলপমান আগলৈ কিন্তু গাইজ কি ক'ব আহি গ'ল বৰষুণ ৰখি আছোঁ আৰু বৰষুণটো এৰালৈকে কিনকিনাই আছে কিন্তু মানে গা বেয়া হয় বুলি খুব ভয় লাগে তাৰপৰা আমি বৰষুণ এৰাৰ পাছত ওলাই গ'লোঁ মায়া বজাৰলৈ মৰিগাঁও মায়া বজাৰ তাৰপিছত আমি সদায় বজাৰ কৰা দোকানখনৰ পৰা অলপমান শাক চব্জি ল'লোঁ মেইন বস্তু গাইজ নেমু ইমান দাম বাপ ৰে বাপ তাৰপৰা গাইজ ল'লোঁ বজাৰখিনি ইয়াৰ নাম হৈছে গাইজ বোলে বলদ খুব মৰম লগা দেই বলদ আকৌ তাৰপৰা আমি ওলাই গ'লোঁ গাহৰি আনিবলৈ কাৰণ আমাৰ মেইন আজি বস্তুটো হ'ল গাহৰি কাৰণ আমি ইয়াৰ কাৰণে ওলাই আহিছিলোঁ এই গাহৰি আমি আধা কেজি ল'লোঁ কাৰণ আমি মানুহ হৈছে দুটা আমি গাহৰি লৈ পেলাই এতিয়া ৰুমলৈ গৈ আছোঁ কিনকৈ বৰষুণ দি আছে লগতে ক'লে বোলে ম'ম' খাম বোলো ব'ল আৰু তাৰপাছত ম'ম' এপ্লেট লৈ খালোঁ ম'ম'তকৈ মানে মই চুপটো খাই খুব ভাল পাওঁ তাৰপৰা চুপটো ল'লোঁ গাইজ কিনকৈ বৰষুণটো পৰি আছে তাৰপাছত দুটাই হাতত